আপুনি ক'ত আছিলে মানুহটো? মই গুৱাহাটীতে আছিলো গৈ আপোনাৰ এইটো নাম্বাৰত ফোন মাৰিছিলো মই, ফোনটো চুইচ অফ। চুইচ অফ আছিলে। মই পইচাটো বেক আহিলে নাই সুধিম বুলি ফোন মাৰি আছো, নাই মানুহ অফ অফ অফ। কিহে পালে? ফোন কৰিছে সুনীলক ফোন কৰি আছো, ফোনটো চুইচ অফ আছে, তাৰ কি হ'ল জানো বুলি কৈছে। এইবোৰ চাই নিদিয়ে। পইচা দলি মাৰি পঠাবলৈ ইমান ডাঙৰ মানুহ হ'ল নে? তাকে বাকী দলি উকলি গৈছে বুলি কৈছিলে মানে মোক কেইটামান মানুহে এতিয়া এইবিলাক খবৰ দিছে। ৰাজ্য জোকাৰি যোৱা সুনীল হত্যাকাণ্ডৰ মেইন মাষ্টাৰ মাইণ্ড হৈছে সুনীল গগৈৰ পত্নী। আৰু সুনীল গগৈ ফোন কৰি কিনে বন্ধু এজনক কৈছে যে মই জীয়াই আছোঁ, মোৰ মৃত্যু হোৱা নাই, মই বৰ্তমান লুকাই আছোঁ। ক'ত লুকাই আছে, কেনেকৈ লুকাই আছে, সকলো কথা মই এই ভিডিঅ'টোত ক'ম। আৰু সেই ভিডিঅ' ৰেকৰ্ডিংটো আপোনালোকক শুনাম মই, আপোনালোকে শুনিব ৰেকৰ্ডিংটো, তেতিয়া হয়তো আপোনালোকে অনুমান কৰিব পাৰে হয় সুনীল গগৈৰ মৃত্যু হোৱা নাই। অসম আৰক্ষীক মানে ৰামধমন দি আছে সুনীল গগৈ, ঠিক আছে। সুনীল গগৈ ক'ত কেনেকৈ আছে সকলো কথা A to Z এই ভিডিঅ'টোত আপোনালোকে জানিব। আপোনালোকে ৰেকৰ্ডিংটো শুনি কিনে কিবা নহয় কিবা এটা বুজি পাইছে নিশ্চয়, যে সুনীল গগৈৰ মৃত্যু হৈছে নে হোৱা নাই, যে সুনীল গগৈ ক'ত আছে, কেনেকৈ আছে, সকলো কথা হয়তো দুদিন দেৰিকৈ পোহৰলৈ আহিব। আৰু এইটোলৈয়ে বাট চাইছে সকলো হৈছে সুনীল গগৈ হত্যাকাণ্ডৰ। আৰু সুনীল গগৈ যিখিনি দুখ কৰিলে সেইখিনি শাস্তি যাতে পাব লাগে। আৰু সুনীল গগৈৰ পত্নীয়েও যে লুকাই আছে কথাবিলাক, সেইবিলাক কথা যাতে অসম আৰক্ষীয়ে ধৰিব লাগে আৰু উচিত শাস্তি দিব লাগে।